9জনীয়া সভাত যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া ইংৰাজী বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই 3টা লেংগুৱেজৰ লগতে আমি হিন্দীটো কালি নতুনকৈ আমি ইন্ট্ৰডিউচ কৰিছোঁ। পূৰ্বতে আছিল 3টা লেংগুৱেজ আছিলে, হিন্দীটো নাছিলে। আৰু যেহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা, গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত, যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ। আৰু এই 4টা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে ALA TV বুলি আমাৰ নামাকৰণ আছিলে, ALA TVটো আমি অসম বিধানসভা TV বুলি নামাকৰণ কৰিছোঁ। প্ৰথমতে আছিলে ALA লাইভ। ALA লাইভ বুলি ক'লে এইটো ক'ৰ পৰা আহিলে, কি আহিলে সাধাৰণ মানুহে একো গম নাপায়। সেইকাৰণে আমি কৈছোঁ কি এইটো অসম বিধানসভা আমি TV বুলি আমি নতুনকৈ ইন্ট্ৰডিউচ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথা পাতি থাকে মানে ইণ্টাৰাপ্ট কৰে। সাধাৰণতে মই 11 চনৰ পৰা 16 চনতো মই বিৰোধী দলৰ বিধায়ক আছিলোঁ। আমি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্পীচ দিয়ে, সেই স্পীচ দিয়াৰ সময়ত কিন্তু আমি বিধায়কসকলে কিন্তু কেতিয়াও ইণ্টাৰাপ্ট নকৰোঁ। তো বক্তব্যৰ পিছত আমি হেৰি কৰোঁ। গতিকে বিধানসভাৰ মজিয়া চলি থাকে যে মুখ্যমন্ত্ৰীয়ে হয়তো উত্তৰ দি থাকে বা মন্ত্ৰীয়ে উত্তৰ দি থাকে, যে যিবোৰত উত্তৰৰ প্ৰয়োজন আছে বুলি ভাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে উত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি ভাবে ছাপ্লিমেণ্টাৰী, কাৰণ এনে ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো মানে সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো হেৰি কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF হওক, এইটো সকলোৱে সৰ্বসন্মতক্ৰমে এইটো মানে সমৰ্থন জনাইছে।